পৃথিৱীৰ সকলোতকৈ দামী বস্তুটো হ'ল বিশ্বাস, যি অৰ্জন কৰোঁতে বছৰৰ পিছত বছৰ লাগি যায়, কিন্তু ভাঙোতে এক ছেকেণ্ডো সময় নালাগে। কাৰোবাক আঘাত দিয়াৰ সকলোতকৈ ডাঙৰ হাতিয়াৰ হ'ল কথা নোকোৱা। প্ৰয়োজনতকৈ বেছি ভাল পালে মানুহে অৱহেলা কৰিব আৰম্ভ কৰে। সেয়ে কাকো অতিৰিক্ত ভাল পাব নাযাবা। যিটো মানুহে এবাৰ হৃদয়ত জেগা বনাই লয়, সেই মানুহটোক হেজাৰ চেষ্টা কৰিও পাহৰিব পৰা নাযায়। তুমি জিকি গৈছা কাৰণ তুমি সলনি হৈ গৈছা। মই হাৰি গৈছো কাৰণ মই সলাব পৰা নাই। এই পৃথিৱীত সিয়েই বেছি দুকা খায়, যিয়ে নিঃসন্দেহে কাৰোবাক অন্তৰৰ নিচিনা বিশ্বাস কৰি পেলায়। দুখীয়া হ'ব পাৰোঁ, দেখাতো বেয়া হ'ব পাৰোঁ, কিন্তু বেইমান নহয়। এই পৃথিৱীত কাৰোবাৰ আপোন হোৱাটো বহুত সহজ, কিন্তু কাৰোবাক আপোন কৰি লোৱাটো বহুত কঠিন। জীৱনটো বহুত সৰু, সেয়ে খং অভিমান কৰি সময় নষ্ট নকৰি হাঁহি ধেমালিত থাকক। কম বয়সত কাৰোবাৰ প্ৰেমত পৰি জীৱন ধ্বংস নকৰিবা, তুমি তোমাৰ নিজৰ মতে জীৱন সজোৱা। সময় এদিন কৈ দিব তুমি কাৰ হ'বা আৰু কোন তোমাৰ হ'ব। কেতিয়াও কাকো অধিক মূল্য দিব নাযাব, বিনিময়ত আপুনি অৱহেলাৰ বাহিৰে আৰু একোৱে নাপায়। নিজক খস্তীয়া বনাই কেতিয়াও ভাল পোৱা নাযায়, যি পোৱা যায় সেয়া হ'ল অৱহেলা, অপমান আৰু অপেক্ষা। এৰি যোৱাৰ যন্ত্ৰণাটো সেইদিনাই বুজি পাবা, যিদিনা সেই মানুহটোৱে তোমাক এৰি যাব, যাৰ কাৰণে তুমি মোক এৰি গুচি গৈছিলা। আঘাত নাপালে আপোন মানুহবোৰ চিনিব নোৱাৰি, আৰু বিপদ নপৰিলে বন্ধু চিনিব নোৱাৰি। আজি তাক হাৰি গলো, যাক সকলোতকৈ বেছি আশা কৰিছিলো। হাৰ নামানিবা, আজিৰ দিনটো হয়তো বেয়া, অহাকালি হয়তো আৰু বেয়া হ'ব পাৰে, কিন্তু ইয়াৰ পিছত হয়তো ভাল দিন আহিব পাৰে। পৰিশ্ৰম কৰি যোৱা সফলতাই কেতিয়াও তোমাক ধোকা নিদিয়ে। আজিৰ সৰু ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব।